পৰম দয়াল শ্ৰী শ্ৰী ঠাকুৰৰ এক অলৌকিক কাহিনীৰ বিৱৰণ। এয়া এক অলৌকিক নিশা, এক অন্তৰ্দহন আৰু এক দিব্য প্ৰত্যক্ষতা। গাঁওখনৰ সকলোৰে বিশ্বাস ঠাকুৰেই কল্কি ভগৱান, পৰম পুৰুষ। এই বিশ্বাস যেন আকাশত লিখা। কিন্তু গাঁৱৰ এজন সমালোচক, যাৰ অন্তৰত সন্দেহৰ ছাঁ, তেওঁ ভাবিছে, এই ঠাকুৰ প্ৰকৃত ভগৱান হয়নে? প্ৰমাণ বিচাৰি মনত কুটিল চিন্তা। ঠাকুৰক প্ৰবঞ্চক ৰূপে প্ৰমাণ কৰাৰ পৰিকল্পনাত মন অশান্ত। গভীৰ নিশা, ঘড়ীত 1 বাজিছে। তেওঁ বিচনাত চটফটাই আছে। অশান্ত মনে টোপনি কাঢ়িছে। মনত জাগিছে প্ৰশ্ন, সঁচাকৈ ঠাকুৰ পৰম পুৰুষ নেকি? তেওঁৰ অন্তৰ যেন জ্বলন্ত অগ্নি। ঠাকুৰক লগ পাবলৈ মনত প্ৰবল আকাংক্ষা। তেওঁ ভাবিছে, যদি ঠাকুৰ সত্য, তেওঁ মোক নিশ্চয় প্ৰমাণ দিব। ঠিক সেই সময়তে দুৱাৰত ধপধপাই শব্দ। তেওঁ ভয়ত কঁপি উঠিল। দুৱাৰ খুলি দেখিলে সন্মুখত শ্ৰী শ্ৰী ঠাকুৰ। তেওঁ থমকি ৰল, চকু মেল খাই থাকিল। এয়া সপোন নে দিঠক? ঠাকুৰৰ শৰীৰত যেন জ্যোতিৰ বৰ্ণ, চকুত শান্তি, মুখত হাঁহি, শৰীৰত সুগন্ধি। ঠাকুৰে মাত লগালে, কি হ'ল, লাগি চাই আছ যে? হেৰৌ, তইতো মোক লগ কৰিবলৈ বিচাৰি আছিলি। এতিয়া কিবা কবি নে ভেবা লাগি চাই থাকিবি? উল্লেখযোগ্য যে ঠাকুৰৰ ঘৰ আৰু মানুহজনৰ ঘৰৰ মাজত প্ৰায় 5 মাইল দূৰত্ব। মাজত ভয়ংকৰ জংঘল, জীৱ-জন্তুৱে ভৰা। দিনৰ ভাগতো সেই পথেৰে গমন কৰিবলৈ সাহস নকৰে কোনো ব্যক্তিয়ে। মানুহজনে হুকহুকাই কান্দিবলৈ ধৰিলে। ঠাকুৰৰ চৰণত পৰি শৰজোৰে প্ৰণাম জনালে, ক্ষমা ভিক্ষা খুজিলে। তেওঁৰ মুখত কেৱল স্বীকাৰোক্তি, আপুনি সত্য, আপুনি পৰম দয়াল, পৰমেশ্বৰ আৰু কল্কি ভগৱান। ঠাকুৰ যি বাটেৰে উভতিছিল, সেই পথ অলৌকিক পোহৰে জিলিকি উঠিছিল। বতাহত সুগন্ধি বিয়পি পৰিছিল। জংঘল নিস্তব্ধ হৈ ৰৈছিল। চন্দ্ৰৰ পোহৰ যেন ঠাকুৰৰ পদচিহ্নত চুমা খাইছিল। এই দৃশ্য যেন এক দিব্য নাট্য। সন্দেহৰ অন্তৰ ভাঙি বিশ্বাসৰ জ্যোতি জ্বলিল। মানুহজনে সেই দিনৰে পৰা ঠাকুৰক পৰম পুৰুষ বুলি মানি লৈছিল। জয় গুৰু।